বাজিছি ভাটিবিলা 4:30-5টামান বাজিছি এতিয়া যাবা ওলছো মানে এটা বাৰ্থডে খাবা আমাৰ লগৰ বন্ধু এটাৰ বাৰ্থডে তো তাহাঁতৰ ঘৰত নিমন্ত্ৰণটো ৰক্ষা কৰোঁ দিনটো বৰষুণ যাব পৰা নাই আৰু আমি আনিছোঁ এইটো সৰু চাই এটা গিফ্ট আনিছোঁ বাকী উজ্জ্বল আইছি মই আইছোঁ আৰু কুণাল আইছি বাকী মানে বৰষুণত ভিজি ওলাইছোঁ এইটো কুণাল আমি মানে দিনটো আহিব পৰা নাছিলোঁ বৰষুণ দিয়াৰ কাৰণে আৰু এইটো হৈছে আমাৰ বাৰ্থডে বয় তো সি মানে একদম মানে ভাল লাগছে বোলে আৰু গিফ্টটো তো আমি আহি কিনে গোটেইকেইটা পূৰা মানে আড্ডা দি আছোঁ ইমান লেকচাৰ মানে লগ পালে আৰু কথা নাই মানে কথাৰ শেষ নাই তাৰপিছত আমি ধুনীয়াকৈ চাহ তাহ খাই কিনে মানে আৰু নাৰায়ণ পূজা কৰিছিল ৰাতিটো মানুহগিলাখানো অলপকৈ আহি আছে আমাৰ হয় দেৰিও হৈছে কিন্তু উপায় নাই নাৰায়ণ পূজা যিহেতু কৰিছে প্ৰসাদখিনি নাখোৱাকৈ আহিলে তাহাঁতৰো বেয়া লাগে বা আমাৰো সেনাহান তাৰপিছত আমি প্ৰসাদ খালোঁ ধুনীয়াকৈ ভোগ চোগ দিলাক পূজাৰ আৰু বাকী ভোগ খাই আছোঁ এতিয়া ঘৰ আহি পাওঁতে প্ৰায় 7টামান বাজিছে দিয়ক একদম ৰাতি আৰু ৰাতি ক'ত ভিডিঅ' কৰি থাকব আন্ধাৰ মুন্ধাৰ একদম কিবা কৰি ৰাস্তা ঘাট বেয়া একদম আৰু অৱস্থা নাই আৰু মই এইটো ফ্ৰক পিন্ধি গৈছিলোঁ মানে যওঁতে লাইনটো নাছিল আৰু আহি কিনে ভিডিঅ' কৰিছোঁ সেইকাৰণে মই আৰু আজি হৈছে নেক্সট মৰ্ণিং একেদিন পূৰা ফুচছোঁ কাপোৰ চেঞ্জ কৰি চব দামে থৈ দিছোঁ মানে ইমান বৰষুণ কাপোৰ ক'ত ধুৱে নষ্ট হৈ যাব আজি ৰ'দ দিয়াৰ কাৰণে মই ৰাতি বাছি যা কাপোৰ ধু 8টামান বাজিল না বাজা নাইবা লগে দিছে কাপোৰ ধোৱাতে একদম কাপোৰ মানে থালি চালি উলিয়াই আনিছোঁ তাৰপিছত ধুনীয়াকৈ মানে এতিয়া কথা নাই যিহেতু খালত পানী আছে পূৰা অলপ মানে কষ্টটো কম হ'ব আৰু ময়ো মানে যিমান ৰাগ আছিল খং আছিল চব মানে কাপোৰত আতি ধুইছোঁ তাৰমানে একদম পেচি ধুইছোঁ যাতে মোৰ গোটেই মানে খং ৰাগ নোহোৱা হৈ যায় আৰু তো আজি ৰাতিপুৱাৰ মানে কাম মানে তাৰপিছত এই মায়ে আৰু কি যি নটখট কামগিলাখান কৰি থাকে আজি বোলে আৰু লেঙি জালখান পাতে খালত সেইদিনাখনে এটা মাছো নাপলোঁ দিনটো পাতি কিনে এই ভৰা খালটোত কিনকে মাছ পামিব পাৰে ইমান পানী আছে দে মাছ বজব আৰু আজি মানে ৰ'দ দিয়া গোটেই কাম এতিয়া চুপাৰি মেলি দিছোঁ চুপাৰিগিলা মানে অলপমান বগা হৈ গৈছে সেইকাৰণে আৰু মেলি দিব লগা হৈছে আৰু বাকী মই ৰ'দত থাকিব নোৱাৰে আৰু উঠি আহিলোঁ তাৰপিছত মই মানে গ'লোঁ বেংকত নবস্তিৰ মানে মোৰ একাউণ্টছত 12 টকা আছে তাকে বোলে দেউতাই 500মান টকা দিলে মই থ'ব নহ'লে মোৰ একাউণ্ট ফফলা হ'ব দুদিনৰ পিছত বাপৰে আৰু মানে নবস্তিৰ পৰা আহাতে আমাৰ বস্তিটো পায় এইটো বস্তি এটা মানে ঘৰৰ পৰা বেলেগ বস্তি মুখত তামোল আছে দিয়ক ইয়াতে মোৰ আৰু ইয়াতে ঔটেঙা আছে যে এই সৰু ঔটেঙাটো ভাজি খাই বেছি না ভাজি খাই বিৰাট ভাল লাগে কিন্তু বেছি পৰা নাই সেইকাৰণে হোৱা নাই মানে নাম কৰা আৰম্ভ আৰু এবাৰ আজি আকাশখন কি ধুনীয়া হৈছে বাপৰে বাপ মই চায়ে আছোঁ ইমান ধুনীয়া লাগছে মানে আকাশখন আইও নীলা মাজত বগা আইও কি মজা আৰু ঘৰ আহি দেখা পালোঁ যি মাছ দিবা ধৰছি আৰু এইটো মাছ কি জানা এইটো হৈছে কচ মাছ সিদিনা যে খাইছিলোঁ পংকজ মাছ বুলি কৈছিলোঁ এইটো মাছ আৰু ৰূপচান্দা মানে মই একদম জোৰ জবস্তি কৰি দিছোঁ আৰু এখনি মানে ৰূপচান্দাটো দেউতাই দিছে বাকী পংকজ মাছটো আৰু বাকী মই গান গাই ঘৰত আহিছোঁ ৰ'ব কি বনছা কি বনছা বৰা ভাজা ফুলৰ কি দিছা দালি ভিজিছোঁ আৰু ৰহুন দিছোঁ আদা দিছোঁ জ্বলা দিছোঁ মাছো মিক্সিত তাৰপিছত ভাজিছোঁ ফুলখিনি সানি দিছোঁ কলফুলখিনি সানি দিছোঁ আৰু ভাজি দিছোঁ আৰু বাকী এই কলফুলৰ বৰাটো একবাৰ ট্ৰাই কৰি চাবচোন কি মজা খাই থাকিব ইচ্ছা যাব আৰু এনেকৈ পচলাও মানে কি পচলা নহয় তো কলফুল খাত দিছিল সেনেকৈ খালোঁ কি মজা লাগছে আৰু মোৰ বাকী মৰসক লাগছে নাজনো ৰাতি মই আম খাইছোঁ তাৰমানে মই ইমান আম খাব ইচ্ছা গৈছে তাৰমানে হ'লেও চকলেট টেঙা আম হ'লেও খাইছোঁ দক তো আৰু কি ক'ম গাইছ বাই বাই